আৰু এইডাল এনেকৈ লগাব লাগে এইডাল লগালো তাৰ পাছত हेलो तो सो गाइस वेलकम बैक टू माय यूट्यूब चैनल और आज मैं और आज আপোনালোকক মই দেখুৱাব লাগিছো এটা পাৰ্সেল এই পাৰ্সেলটো হৈছে এটা ক্যামেৰা এই ক্যামেৰাটো আছে ভিতৰত তো বলক আমি আমাৰ ভিডিওটো আৰম্ভ কৰাৰ আগতে এইটো আপোনালোকে দেখিছে এইটো মই খুলিম তো খুলিলো আৰু খোলাৰ লগে লগে এনেকুৱা খোলাৰ লগে লগে আপোনালোকে চাব পাৰে এনেকুৱা এটা বাবুলৰ বক্স বাবুল পপ তো সেই কয় এইটো আৰু এইটো থৈছো এইটো দেখো নাই চাওক এইটো পেলাই দিম আৰু আহিছো সেইটো চাওক ৰব এনেকুৱা বাবুলৰ বক্সত আহে এইটো হৈছে আমাৰ ক্যামেৰা ডাব্বাটো চাব পাৰে আৰু এইটো খুলি দিও পুৰা একদম ধুনীয়া প্ৰিমিয়াম কোৱালিটিত আহিছে খুলি হৈছে না যায় বাৰু খুলিবতো লাগিবই এটা কাম কৰে এনেকৈ ওলাও কষ্ট নহয় আৰু প্ৰিমিয়াম কোৱালিটিটো নগল এইটো ক্যামেৰাটোৰ বক্স দেখিছে এইটো মই সাইডত থৈ দিও বক্সটোৰ ফালে আহিছো এইটো ব্লু ক্যামেৰা অৰ্ডাৰ কৰিছে আপোনালোকে ৰেড কৰিলে ৰেডৰ পিকচাৰ আহিব এইটো চাওক ইয়াতে পাব আপুনি ৰেকৰ্ডিং 7 মেগাপিক্সেল HD আগৰ আৰু এইটো নাই এইটো ৰেকৰ্ডিং পাব তাৰ পিছত এইটো আপোনাৰ 5 মেগাপিক্সেলৰ ক্যামেৰা এটাই আছে আগৰটো এইটো আৰু তাৰ পাছত আছে 2 ইঞ্চৰ HD স্ক্ৰীন 800 mAh বেটাৰীটো অলপ মানে হে তাৰ পাছত এই পাব আপুনি ক্যামেৰাটো আৰু মাইক্ৰো USB কেবল পাব এতিয়া আমি তো খুলিম এইটোৰ নাম হল সৰি HD ফান ক্যাম আগৰ পৰা এনেকুৱা এইটো লেন্স আৰু পিছৰ পৰা এনেকুৱা বলক আনবক্সিং কৰিলো এই ডাব্বাটো কাম নাই পেলাই দিলো আৰু এনেকুৱা এখন মেনুৱেল পাব আপোনালোকে এই মেনুৱেলখনত আপোনালোকে যি আছে সব পঢ়িব মই লাষ্টত দেখুৱাম এইখন আৰু আহিছো মেইন বস্তুটো লৈ চাওক এইটো চাওক এনেকৈ আহে এইটো হৈছে ক্যামেৰা এইটো লেন্স চাওক এইটো লেন্স তাৰ পিছত ক্যামেৰাটো থৈ দিও এইডাল হৈছে হাতেদি ধৰা আৰু এইডাল হৈছে USB to micro এডাল USB আৰু এডাল micro USB আৰু এইডাল থাকক বাৰু এইডাল থাকক আহিছো ক্যামেৰাটোৰ ওচৰলৈ এইটো চাওক ক্যামেৰা আৰু মই ভিডিঅ' চাওক এনেকৈ ক্লিক কৰি ধৰিলে আহি যায় আৰু এয়া আহি গ'ল এয়া চাব পাৰে এইটো মই এইটো লেন্স এইটো ফ্লেশ নজ্বলে আৰু কোৱালিটি বঢ়িয়া এইটো মেনু ওচৰত আছে আপোনাৰ ৰব এইটো বেটাৰী পাৱাৰ হাফ বেটাৰী ফুল চাৰ্জ কৰি আছে ইয়াতে ফটো ইয়াতে ভিডিও তুলিব পাৰে সৰি ইয়াতে নহয় এইটোত ভিডিও নেক্সট ইয়াতে আপুনি ভিডিও ফটো বিলাক চাব পাৰে ইয়াতে গেম খেলিব পাৰে আৰু এইটো হৈছে সেটিংস এবাৰ আহিছো ইয়াতে এইটোৰে আপুনি কালাৰ চেঞ্জ হয় ৰব এক সেকেন্ড এইটো দেখিছে এইটো এইবাৰ বেলেগ আপোনালোকে এইটো আৰু এইবিলাক ব্যাকগ্ৰাউণ্ডটো মিলাই চাওক মই আকৌ বেলেগ চেঞ্জ দিয়া নাই এইটো দেখে আছে ইয়াতে মেমৰি কাৰ্ড ভৰাব লাগে মই দেখুৱাম এইটো স্পিকাৰৰ পাছত এইটো টিপিলে ফটো ক্লিক হৈ যায় বা ভিডিও ক্লিক হৈ যায় মোৰ ইনচাৰ্ট মেমৰি লগোৱা নাই
ইয়াতে আছে চাৰ্জ দিব পাৰে এইফালেৰে মেমৰি কাৰ্ডখন লুকাব পাৰে আৰু এইটোৱে হৈছে এইটো বাকী আপোনালোক নাজানো এইটো আন্ধাৰত বহুত জিলিকে ৰাতি এইটো বহুত ধুনীয়াকৈ জিলিকে ইয়াতে লাইট আছে আপোনালোকে চাব পাৰে LED লাইট ইয়াতে এটা লাইট তলত এটা লাইট আপোনালোকে তলত দেখিবই পাৰে এইটোৱে কেমেৰা অফ কৰি থৈ দিওঁ আৰু হৈ গ'ল এতিয়া এইডাল আপুনি এনেকৈ ফুটা এটা পাব এই ফুটাটোৰে এনেকৈ সোমাই দিয়ক আৰু এইডাল এনেকৈ লগাব লাগে এইডাল লগালো তাৰপাছত এইটো নাই আৰু আকৌ খালি এনেকুৱা এটা ডাব্বাত আহে খালি এইবাৰ আহিছোঁ মেনুৱেলৰ ওচৰলৈ কেম এম্পিয়ৰ ডিয়ৰ ড্ৰিমছ ফান কেম আছে কেমেৰা তাৰপিছত আহি আপোনাৰ এইখন ছেটিংছ অপেন মেনু আৰু আমি প্ৰথম পেজত যাম প্ৰথম পেজত গ'লে আপোনালোকে পাৰ্টছ অফ কেমেৰা পাব শ্বাটাৰ মানে আপোনাৰ এইটোৰ কথা কৈছে এইটো ফটো ক্লিক কৰা আহি আপোনাৰ লেন্স হৈছে এইখন ৰেড কালাৰ আৰু পটছ মানে আপোনাৰ এইকেইটা এইটো পটছ বুলি কয় তাৰপাছত আপোনাৰ আহি LCD ডিছপ্লেখন আৰু লেন্স কাৰ্ড এইবিলাক আপোনালোকে জানিবই কিনিব পাৰিব আৰু যদি আপোনালোকে এই কেমেৰাটো কিনিব খোজে কিনি লওক কম দামতে আপোনালোকে পাই যাব তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত নতুন জেগাৰ লগত টিনলেণ্ড টাটা বাই আৰু এই কেমেৰাটো ডাঙৰ ল'ৰা ছোৱালীৰ বাবে একদমেই নহয় এই কেমেৰাটো হৈছে সৰু ল'ৰা ছোৱালী যিবিলাকে সৰু খেলা ধূলা কৰে সেইবিলাক আৰু আপোনাৰ ল'ৰা ছোৱালীক দিব খোজে যদি এমেজনত যাওক ফান কেম মাৰি দিয়ক আহি যাব